নমস্কাৰ, মই আপোনালোক সকলোকে মই এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা খুব সুন্দৰ টেষ্টি মেগী ৰেচিপি। মেগী সকলোৰে প্ৰিয় হয়নে? মোৰো প্ৰিয়, সেইকাৰণে ভাবিলোঁ মই কেনেকৈ বনাওঁ, কি পদ্ধতিত বনাওঁ আপোনালোককো দেখাওঁ, আপোনালোকে বনাই চাব, খুব টেষ্টি হয়। তেনে ব'লক ভিডিঅ'টো পলম নকৰি ষ্টাৰ্ট কৰোঁ। এয়া মই এতিয়া মিডিয়াম চাইজৰ দুটা কেঁচা আলু কাটি লৈছোঁ। ইমানটো জোখৰে কাটিছোঁ কাৰণ বেছি ডাঙৰ কাটিলে সিজিবলৈ অলপ দেৰি লাগিব। আৰু দুটা কেঁচা পিঁয়াজ কাটি লৈছোঁ। আৰু এয়া কেঁচা জলকীয়া দুটা এনেদৰে ভাঙি লৈছোঁ। আৰু এয়া মই 5 টকীয়া মেগী পেকেট 4টা লৈ লৈছোঁ। আপোনালোকে যিকোনো মেগী পেকেট ল'ব পাৰে, মই এইটো মেগী পেকেটেই লৈছোঁ। আৰু কেৰাহীখনত এতিয়া মই অলপ ৰিফাইন তেল লৈ লৈছোঁ। আপোনালোকে মিঠাতেলো দিব পাৰে, কিন্তু মিঠাতেলৰ গোন্ধটো অলপ আহে কাৰণে মই ৰিফাইন তেলেই লওঁ। আৰু ইয়াত কটা পিঁয়াজখিনি মই দি লৈছোঁ। এতিয়া মই ইয়াত কাটি থোৱা কেঁচা জলকীয়াখিনি দি দিছোঁ আৰু অকণমান লৰাই পেলাই অকণমান ৰঙচুৱা হৈ যোৱালৈকে এনেকৈ ভাজি থাকিম, কাৰণ কেঁচা পিঁয়াজটো ৰঙচুৱা হ'লে ভাল লাগে। এতিয়া মই ইয়াত কাটি থোৱা কেঁচা আলুকেইডোখৰ দি দিছোঁ। আলুকেইডোখৰ ধুনীয়াকৈ লৰাই দিছোঁ। আৰু এতিয়া মই আলু জোখৰে এয়া নিমখ দি দিছোঁ। আৰু ইয়াত মই এতিয়া দি দিছোঁ মই হালধি পাউডাৰ। আৰু এয়া মই ধনিয়া পাউডাৰ দি দিছোঁ আৰু মিট মছলা দিছোঁ। মিট মছলা দিলে ফ্লেভাৰো ধুনীয়া হয়, মই মিট মছলাই দিওঁ, ভাল লাগে। আৰু বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ মই। এয়া ধুনীয়াকৈ মই এতিয়া লৰাই দিছোঁ। দেখিছেনে অলপ অলপ সিজিছে। আৰু এতিয়া আলুখিনি লাগি নধৰিব বুলি এতিয়া মই ইয়াত অলপ পানী এড কৰি দিছোঁ, কাৰণ আলুখিনি অলপ দেৰিলৈকে সিজিব লাগে, সেইটো কাৰণে মই পানী দি দিছোঁ যাতে লাগি নধৰক। দেখিছেনে আলুখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই এয়া মেগীখিনি দি দিছোঁ। মেগীখিনি অলপমান ভাঙি লৈছোঁ। এয়া এতিয়া মই মেগীবোৰ দি আছোঁ। গোটেইখিনি মেগী দি দিলোঁ। এই মছলাটো মই পাছলৈহে দিম, এতিয়া নিদিওঁ। এতিয়া মেগীখিনি ধুনীয়াকৈ আলুৰ লগত মিক্স হৈ যোৱাকৈ এনেকৈ লৰাই থাকিম। গেছৰ ফ্লেমটো ল' ৰাখি ল'ব। 1-2 মিনিটমান মই এনেকৈ লৰাই পেলাই ইয়াত ধুনীয়াকৈ মেগীখিনিৰ লগত আলুখিনি মই ধুনীয়াকৈ মছলাখিনি এড হৈ ল'ব দিছোঁ। দেখিছেনে ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া মই ইয়াত দি দিছোঁ কুহুমীয়া গৰম পানী। আপোনালোকে গৰম পানী নিদিবও পাৰে, মই কিন্তু গৰম পানী দিলে ভাল লাগে, সেইটো কাৰণে মই গৰম পানীয়ে দিওঁ। ধুনীয়াকৈ লৰাই দিছোঁ। এয়া এতিয়া ধুনীয়াকৈ উতলিছে আৰু অলপ সিজিছে। আৰু মই ইয়াত ঢাকন নলগাওঁ, ঢাকন লগালে মানে অভাৰ কুক হৈ যায় আৰু বেছি সিজিবও নালাগে। নৰ্মেলি মেগী বইল কৰা নিচিনাকৈ মই তেনেকৈ ভাজিছোঁ ইয়াত দেখিছেনে। এতিয়া মই মেগী মছলাখিনি ইয়াত দি দিছোঁ, কাৰণ মই আগত নিদিওঁ, পাছত দিলে ভাল লাগে, পাছত দিলে ধুনীয়া গোন্ধ এটা আহে। এতিয়া মছলাখিনি দি পেলাই মই লৰাই দিলোঁ। এয়া দেখিছেনে হৈছে আৰু বেছি সময় নাই। এয়া হ'লেই আৰু
আৰু এয়া চব কিমান ধুনীয়া এটা কালাৰ আহিছে মই প্লেট এখনত আপোনালোকক উলিয়াই দেখাই দিছোঁ দেখিছেনে কিমান ধুনীয়া এটা কালাৰ আহিছে আপোনালোকেও বনাই খাব কেনেকুৱা লাগে মই এনেকৈ বনাওঁ খুব কম সহজ পদ্ধতি এনেকৈ বনাওঁ বেছিকেইটা একো সামগ্ৰী নালাগে যদি ভিডিঅ'টো চাই ভাল পালে তেনে মোৰ চেনেলটো লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেললৈ তেনে মোৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো প্ৰেছ কৰি দিব আজিলৈ বাই বাই